আজি মই চিকেন চাওমিন বনাম। এয়া এটা ম'ম' ষ্টিমত পানী ল'লোঁ অলপ 200 গ্ৰামৰ চাওমিন বনাম। এইটো নিমখ দিছোঁ, নিমখটো অলপ সৰহকৈ দিব, তেতিয়া চাওমিনৰ ভিতৰলৈকে নিমখটো সোমাই গ'লে টেষ্টটো ভাল হয়। এইটো ফুড কালাৰ হয়, গ'ল্ড কালাৰ। অলপ ফুড কালাৰ দিলে চাওমিনৰ কালাৰটো ভাল আহে, তো অলপ মিলাই ল'লোঁ নিমখ আৰু কালাৰ। এইটো চাওমিনৰ পেকেটটো 400 গ্ৰামৰ এটা পেকেট হয়, আৰু এই পেকেটটোৰ পৰা মই 200 গ্ৰাম ইউজ কৰিম। মায়ে দুটা পিঁয়াজ বাকলি গুচাই দিলে, ইয়াৰ পৰা মই আধা লৈ পানীটো যেতিয়া গৰম হয়, ভাপ ওলাবলৈ লয়, তেনেকুৱা সময়তে দিব লাগে। আৰু এইটো এডজাষ্ট কৰি দিম মই এতিয়া। 200 গ্ৰামৰ চাওমিন, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, ষ্টেপ বাই ষ্টেপ মই দেখাই গৈ আছোঁ। আচ্ছা, এতিয়া আমি চব্জিখিনি অকণমান ৰেডি কৰি লওঁ, যিহেতু এইটো সময়তে চাওমিনখিনি বইল হৈ আছে, অকণমান সময় পাম। তো চব্জি যি ইউজ কৰে, মইতো আজি কবি আৰু পিঁয়াজৰ লগতে বনাম, লগত মাংস থাকিব। তো আপোনালোকে গাজৰ দিব পাৰে, কেপচিকাম দিব পাৰে, বিনছ দিব পাৰে, যি মন যায়। তো এতিয়া আমি ষ্টেপ বাই ষ্টেপ এইখিনি কৰি যাম, চাই থাকিব। অলপ বইল হোৱাৰ পিছত এবাৰ এডজাষ্ট কৰি দিব লাগে। এতিয়া চাম আমি সেইটো হৈছে নাই, আঙুলিৰে চিকুটি চাব লাগে, ছফ্ট হৈছে নাই, ছিগিছে নাই। আৰু সেইটো হোৱাৰ লগে লগে অলমষ্ট হৈ গৈছে, এতিয়া হৈ গৈছে। এইখিনি আমি এতিয়া চাকিম দেই। এইটো একচুৱেলি এটা কথা থাকি গৈছিলে ক'বৰ কাৰণে, যেতিয়া আমি চাওমিনখিনি বইল কৰোঁ তাতে অকণমান তেলো দি দিব লাগে। তেল দি দিলে মানে ভাল হয়, মানে পিছল হৈ যায় আৰু এডাল এডাল হৈ যায়। তো এতিয়া আমি ইয়াতে কি কৰিম, এই পানীখিনি আমাৰ মাৰখিনি গুচাই দিবৰ কাৰণে, তো আমি ইয়াতে ঠাণ্ডা পানী দি দিম। খুব জল্দি ঠাণ্ডা হৈ যাব, নহ'লে পেটপেটীয়া হৈ যায়। যেনেকৈ কুকাৰত ভাত বনালে মানে ভাতবোৰ আঠা লাগি যায়, যদি আমি চাকি দিওঁ তেতিয়াতো আমাৰ ভাতবোৰ এটা এটা হৈ যায়। ঠিক তেনেধৰণেই আমি এইটো কৰিম। এতিয়া পানীবোৰ ওপৰত ঠাণ্ডা পানী দি দিওঁ, দিয়াৰ পিছত কি হয়, তেতিয়া এইটো এডাল এডাল হৈ যাব। ঠাণ্ডা কৰিব লাগিব, পানীটো পূৰা ওলাই যাব দিব লাগিব। সেইকাৰণে আমি এই চাউল ধোৱা খৰাহী লৈছোঁ। আপোনালোকে বেলেগ ধৰণৰ ল'ব পাৰে বাচন যদি আছে। তো এইখিনি পানীখিনি পূৰা ওলাই দিম, শুকাই দিম। চাওমিনখিনি ঠাণ্ডা পানীয়ে টুকাৰ পিছত এনেকুৱা ধৰণৰ কালাৰ ওলালে আৰু ফিনফিনীয়া হৈ গ'ল। এতিয়া ভাজিবলৈ ভাল হ'ব। এতিয়াও আমি আৰু কাম কৰিব লাগিব, যে অকণমান টাইম ৰাখিব লাগিব, পানীখিনি পূৰা ওলাই যাব দিব লাগিব, আৰু অলপ শুকাব দিব লাগিব। তেতিয়া কি হয়, ভাল হয়। আৰু সিজিছে নাই চাব লাগে, যে চিকুটি চাব লাগে। যদি বেছি সিজে পটককৈ ছিগি যাব, যদি কম সিজিছে অকণমান টানো থাকিব। গতিকে সেইটো চাই ল'ব, তাৰ ওপৰত সোৱাদটো নিৰ্ভৰ কৰে। গতিকে সেইটোৱে কথাটো। নেক্সট চাই থাকক। নৰসিংহ পাত অলপ দি দিব লাগিব, যিহেতু ই মোৰ খুব প্ৰিয় হয়। এয়া আমাৰ মিক্সি, বিজুলী সৰবৰাহ নাই, গতিকে হেণ্ড মিক্সি। এটা গ্লাছ আৰু বেলনা মাৰি দি কেতিয়াবা 3টা কাম কৰিব পাৰি। এটা হৈছে ৰুটি বেলিব পাৰি, এটা হৈছে মিক্সি বনাব পাৰি, আৰু এটা হৈছে ৰান্ধনীৰ হাথিয়াৰ। গতিকে এইটো হেণ্ড মিক্সি, লোকেল মিক্সি। চাই থাকক, আদা নহৰু পেষ্ট বনাই আছোঁ মই, লাগিবই লোকেল আদা নহৰু পেষ্ট। চাওমিনখিনি পানীবোৰ যোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈ গ'ল। ভালকৈ শুকোৱা নাই, যিহেতু বতৰ বেয়া, বৰষুণৰ বতৰ। এতিয়া তেল অকণমান দি পিনে আৰু অকণমান টাইম ৰাখিব লাগিব, তেতিয়া বনাবলৈও ভাল, খাবলৈও ভাল, দেখিবলৈও ভাল। গতিকে এইটো ধৰণে কৰাৰ পিছত আমি অলপ ৰিফাইন অইল দি পিনে অলপ ৰাখি দিম। এতিয়া গেছটো জ্বলাই লওঁ, কেৰাহীটো গৰম কৰি ল'ব লাগিব। কেৰাহীটো গৰম হ'লেহে ভাল। সকলোৱে জানে কথাটো, যে যিকোনো বস্তু ৰন্ধাৰ আগত কেৰাহীটো খুব ভালকৈ গৰম হ'ব লাগে। তেলখিনি দি ল'লোঁ, ৰিফাইন অইল, আৰু মই বাৰাণ্ডাত লৈছোঁ। অলপ বতাহ মাৰি আছে, গতিকে এইটো মোনাটো দি লৈছোঁ, বতাহ আহিব নোৱাৰাকৈ। বাহিৰত লৈছোঁ যিহেতু, এইটো বাৰাণ্ডা হয়, অলপ বাহিৰা পৰিৱেশ দেখুৱাই পিনে বনাবলৈ ভাল লাগিছে। সেইটো অলপ ফ্ৰাই কৰিছোঁ, পিঁয়াজ দিলোঁ, নৰসিংহ পাত দিলোঁ, মাংসখিনি দিলোঁ, তাৰপিছত আদা নহৰু, আপোনাৰ আজিনোমোটো, হালধি, যিমান যি আছে, নিমখ অকণমান দিলোঁ। এইটো জিৰা ধনিয়া পাউডাৰ হয়, কাবাব মছলা অকণমান দিলোঁ, অলপ লাল গুড়া অকণমান দিছোঁ, বেছি নিদিওঁ লাল গুড়া মই। এতিয়া ভাজিব লাগে ভালকৈ, খুব সুন্দৰকৈ ভাজিলে যিমান ভাজিব সিমানেই টেষ্ট ওলাব। গেছটো অকণমান বঢ়াই দিলোঁ। এইটো চাব খালি, গেছটো বঢ়োৱা কমোৱা কৰি থাকিব লাগিব, নহ'লে জ্বলি যাব গোটেই। এয়া ধুনীয়া সিজিছে, চেণ্টটো বৰ বঢ়িয়া মাৰিছে। আপুনি পাইছেনে নাজানো, মই কিন্তু বৰ ধুনীয়া চেণ্ট পাই আছোঁ। এইটো ক'লা নিমখ অকণমান দিলোঁ, আৰু এতিয়া ভালকৈ ভাজি লওঁ, তাৰপিছতহে চাওমিনখিনি দিম। এইটো চাইনিজ কেৰাহী। এতিয়া সময় হৈছে চাওমিন দিবৰ কাৰণে, গতিকে চব্জিখিনি প্ৰায় সিজিলেই। আপোনালোকে যদি পাৰে গাজৰ কেপচিকাম এইবোৰ লগতে সিজাই ল'ব। আৰু এতিয়া চাওমিনখিনি দিম।
মই অকল কবি আৰু আজি মাংস আৰু আপোনাৰ পিঁয়াজটো সৰহকৈ দিছোঁ। এইটো এতিয়া অলপ সিজাই ল'ম। এই মছলা চছলা দিয়াৰ সময়তে অলপ গেছটো কমাই ল'ব সদায়, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। চয়া চচ দিলোঁ, ভিনেগাৰ দিলোঁ, আৰু এতিয়া এইটো হৈছে গোলমৰিচ, তাৰমানে ব্লেক পেপাৰ, তাৰমানে জালুকৰ গুড়া। আৰু চাওমিনৰ মেইন মছলাটো হৈছে জালুকৰ গুড়া। বাকীবোৰ মছলা বেছিকৈ নিদিলেও একো নাই, আৰু মছলা বেছিকৈ খোৱাটো বেয়াই স্বাস্থ্যৰ কাৰণে। গতিকে মই কোৱা নাই যে 1 চামুচ দিব, 2 চামুচ দিব। বস্তুখিনি অনুপাতে আপুনি মছলা অকণমান দিব আৰু টেষ্ট হ'বৰ কাৰণে। সকলোৱে যিহেতু জানেই। এইয়া দেখিবলৈ কিমান ধুনীয়া হৈছে, দেখিবলৈ ফাষ্টফুডৰ নিচিনা। ফাষ্টফুড দোকানত যেন আমি বহি আছোঁ তেনেকুৱা লাগিছে, হয়নে নহয়? দাদা চাওমিন হ'ব নেকি? অঁ চাওমিন হ'ব। এইয়া চিকেন চাওমিন বনাই আছোঁ, নাই দেখা নেকি? অকণমান থিয় হৈ থাকা, এইডোখৰত থিয় হোৱা। ষ্ট্ৰীট ফুড যিহেতু থিয় হৈ খাব লাগে। এয়া মই অলপ হিলাই লওঁ, বনাই লওঁ, প্লেটখন ৰেডি কৰি লওঁ। গোন্ধ ওলাইছে নাই? অলপ কেনেকুৱা লাগিছে গোন্ধটো? অকণমান ঢাকি থৈছোঁ দেই। এইয়া ৰেডি, এভাৰ ৰেডি। এতিয়া মই নিজেও খালোঁ, অলপ বেলেগকো খুৱাম। খাদ্যবস্তু সদায় ঢাকি থ'ব। মই যে ঢাকি থৈছিলোঁ অকণমান আগত, সেইটো সময়তে বেলেগ কাম কৰি ল'ব। পেকেটবোৰ যোগাৰ কৰি ল'ব, প্লেটবিলাক যোগাৰ কৰি ল'ব, চাটনি তাটনিবিলাক যোগাৰ কৰি ল'ব। এতিয়া মোৰ লগৰ কেইজনমানক লাগে বুলি কৈছিলে, গতিকে পেকিং কৰিছোঁ, সিহঁতক দি আহিম। চিকেন চাওমিন, আৰু যিহেতু কোৱা হয় অন্নম ব্ৰহ্মা, খাদ্যই ভগৱান, ফুড ইজ গড। গতিকে খাদ্য কেতিয়াও অনিষ্ট নকৰিব। যিমানখিনি পাৰিব সিমানখিনিয়ে ল'ব, বেছিখিনি নল'ব। আৰু কেতিয়াবা যদি কিবা কাৰণত কোনোবাই জোৰ জবস্তিকে বেছিকৈ দি দিয়ে, জোৰ জবস্তিকে খাই দিব, তেওঁ নেপেলাব। আৰু যদি কেতিয়াবা আৰু বেছিকৈ থাকে, আপুনি যদি ভাবে বেলেগক খুৱাওঁ বুলি, তেতিয়াহ'লে এনেকৈ পেকিং কৰি কাৰোবাক দি দিব, ঠেলাৱালা, ৰিক্সাৱালা বা দুখীয়া মানুহক দি দিব, বিলাই দিব। বহুত ডাঙৰ পুণ্য হ'ব। সেইখিনি মোৰ কাষ্টমাৰো আছে, বন্ধুসকলকো খুৱাম। গতিকে আৰু দুপাকেটমান কৰি পিনে এটা লৈ যাম মই, পেকিং কৰি কৰি। এইবোৰ চব কাপোৰৰ মোনা, টিচু পেপাৰ। ধন্যবাদ চাই থকাৰ কাৰণে ভিডিঅ'টি শেষলৈকে। আপোনালোকে বনাব, খাব, সুস্থ থাকক, সবল থাকক, হাঁহিয়ে থাকক। ধন্যবাদ। জয় অসম। চিকেন পকৰা 3 প্লেট অৰ্ডাৰ আছিল, মই দিব আহি আছোঁ। এইটো কাপোৰৰ মোনা,